কবিতাৰ শিৰোনাম মা তুমি অনন্যা। কথা ৰিচামণি আখতাৰা, পাঠ পল্লিকা বৰা। হৃদয়খনে বাৰে বাৰে কৈ আছে তোমাক লৈ একলম লিখিবলৈ। শব্দবোৰেও দেখোন অনুভৱত দিছে ধৰা তোমাৰ অতুলনীয় মৰমৰ গুণ গাবলৈ। মা, তোমাৰ মৰমত আছে জানো কোনো সীমা? কৰা জানো তুমি সন্তানক মাথো কিবা সুকীয়া দিৱসৰ স্নেহ? মা মাথো শব্দ নহয়, পৰীক্ষাত লিখিবলৈ দিয়া 5 নম্বৰৰ চমু টোকাৰ দৰে 2 পেজত শেষ কৰিবলৈ। নাই যাৰ কোনো দয়াৰ সীমা। মা, লাগি থাকা তুমি সন্তানৰ এটি ছাৰ দৰে, যাতে নোৱাৰে কোনোবাই কুদৃষ্টিৰে আক্ৰমণ কৰিবলৈ। কেতিয়াবা আকৌ এজন চিকিৎসকৰ দৰে মুখলৈ চাই তুমি কৈ দিয়া শাৰীৰিক নে মানসিক অসুস্থতা। তুমিয়ে কেতিয়াবা আকৌ বেষ্ট ফ্ৰেণ্ডৰ দৰে মুখত এমুকুৰা হাঁহি দেখিলেই কৈ দিয়া সেয়া পাপটিৰ নে তাচ্ছিল্যৰ হাঁহি। 2 নয়ন যুগলত ক্ষুদ্ৰ পানী দেখিলেই এটাৰ পিছত এটাকৈ মৰমেৰে প্ৰশ্ন সুধি দুখৰ সমভাগী হৈ প্ৰেৰণা যোগোৱা। জীৱন বাটত যুঁজিবলৈ। মা, সঁচাকৈ নাই যাৰ কাৰো লগত তুলনা। মা মাথো অনন্যা। মা, তুমি অনন্যা।